কৰি অহা নাই নেকি? নাই আহা। কেতিয়া আহিব? গম নাপাওঁ। আহিছো হা। তোমালোক যোৱা হা, মই গাড়ীত যাই আছো। হেৰি এমপি টেম্পুখন অহা নাই নেকি? নাই আহা। দাদা তোমাৰ নম্বৰটো দিবাচোন। কিয়? মোৰ বৰ অসুবিধা হয়। লোৱা 98641 অ'কে, ফোন কৰিবা। ফোনটো কৰে নকৰো, কৰিয়ে চাওঁ ৰ'বা। হেল্ল', চিনি পাইছানে? নাই পোৱা চিনি, কোন হয় কোৱাচোন? নম্বৰ যে লৈছিলোঁ কালি। তুমি ন, কি খবৰ কোৱা? ভালে আছা ন? আছোঁ দিয়া। মানে মই গাড়ীখনৰ কাৰণে নম্বৰটো লোৱা নাই। তেনেহ'লে কিয় লৈছিলা? কিবা এটা ভাল লাগিছিল তোমাক, সেইবাবে নম্বৰটো ল'লোঁ। হয়তো মই তোমাক ভাল পাই পেলাইছোঁ। হোৱাট? সঁচাই নেকি? মই ভবাই নাছিলোঁ এনেকুৱা যে হ'ব তোমাৰ লগত। সঁচাই কৈছে নেকি? মোৰ বিলিভে হোৱা নাই ৰে। তুমি এতিয়া যোৱা, মই সিহঁতৰ লগত গৈ আছোঁ। ঐ, সেই ল'ৰাজন কোন হয় তোমাৰ? মোৰ বয়ফ্ৰেণ্ড হয়। সেইজন ল'ৰাকো ভাল পোৱা তুমি? সাধাৰণ টেম্পুৰ ড্ৰাইভাৰ এজনকো ভাল পোৱা তুমি? তাৰ কি আছে? দেখাতো ভাল নালাগে। তোমালোকে গৈ থাকা, মোৰ অলপ কাম আছে। ঠিক আছে, ঠিক আছে।
হেল্ল'। হেল্ল' ক'ত আছা জল্দি আহা না অঁ গৈ আছোঁ ক'ত আছা তুমি গৈছোঁ দিয়া মই জল্দি আহা তুমি অলপ সময় ৰখিব নোৱাৰা মই পেচেণ্ট ৰাস্তাতে নমাই থৈ আহিছোঁ অ শুনা মোৰ আজি এক্সামৰ ৰিজাল্ট দিছে কি কোৱা বহুত ভাল হৈছে এতিয়া তুমি পিছে কি কৰিম বুলি ভাবিছা চাই লওঁ পাপাই বা কি কয় ব'লা এতিয়া ঠিক আছে ব'লা তেতিয়াহ'লে এতিয়া তুমি পিছে কি কৰিম বুলি ভাবিছা মুম্বাইত গৈ ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছোঁ পাপাই বা কি কয় তাত গৈ আকৌ মোক পাহৰি নাযাবা কিয় যাম আকৌ ভয় লাগে নাযাওঁ দিয়া আৰু তুমি ভালকৈ থাকিবা সদায় তোমাৰ অপেক্ষাতে থাকিম হেল্ল' এটা কথা কি কোৱা মই কালি ৰাতিপুৱা মুম্বাই যাম তোমাক লগ কৰিব সময় নহ'ব চাগে ঠিক আছে যাবা তেতিয়াহ'লে তাত গৈ কিন্তু ভালকৈ থাকিবা তাত গৈ আকৌ মোক পাহৰি নাযাবা নাযাওঁ তুমি মই সদায় তোমাৰ লগতে থাকিম লাভ ইউ হেনো গুড নাইট মিছ ইউ হেল্ল' হেল্ল' তুমি মোক ইমান দিন কিয় ফোন কৰা নাই নাই মই সময় পোৱা নাই কিহত ইমান ব্যস্ত আছিলা মই মানে অলপ কামত ব্যস্ত আছোঁ কিয় কি হৈছে তোমাৰ কলেজত প্ৰেক্টিকেল চলি আছে আৰু লগৰবিলাকৰ লগত থাকোঁতে যায় আৰু শুনা মোক বেয়া চেয়া কৈ নাথাকিবাচোন আৰু ধুনু জান এইবোৰ কৈ নাথাকিবা মই ভাল নাপাওঁ আৰু মোক ফোন কৰি ডিষ্টাৰ্ব নকৰিবা আৰে তুমি এইবোৰ কি কৈছা মোৰ বেলেগ বয়ফ্ৰেণ্ড আছে তুমি ধেমালি কৰিছা ন মই একো ধেমালি কৰা নাই তোৰ কি আছে তোক ভাল পাবৰ কাৰণে সাধাৰণ ভাঙা টেম্পোখনৰ বাহিৰে আৰু শুনা মই ৰকি নামৰ ল'ৰাজনক ভাল পাওঁ অসমলৈ গ'লে মই তাৰ লগত বিয়া হ'ম ডোন্ট ডিষ্টাৰ্ব মি অ'কে বাই হেল্ল' হেল্ল'
নাই নাই মই ডাঙৰ মানুহ হ'ম মই ডাঙৰ মানুহ হ'ম अरे भाई यो अरे भाई यो কি খবৰ এই কি খবৰ ওই ভালো ভাই বাকি খবর তোর কো খবর আছে তো কিন্তু এটা ইয়াতে না না এই বাড়ি লগ করি ভাই তো বন্ধুলি মত লবে আজি লগ করব লাগে এই পার্টি লাগে ভাই পার্টি লাগে ভাই সিয়াটা লবে না ओके मैं तुम्हें ड्रॉप करी हाँ ए भाई आगार चलाला अरे भाई মই গৈ আছো দিয়া পালোই ইমান দেৰি নে নহয় আই থাকোতো বন্ধু কেইজন মানুহ লগ পাইছিলো সিহঁতৰ লগতো অলপ কথা পাতিছিলো সেইকাৰণে অলপ লেট হৈ গ'ল বলাই দিয়া বহা কি কথা আছিল কোৱা কোৱা দেখা মোৰ হাতত একেবাৰে টাইম নাই কি ক'ব লগা আছে সোনকালে কোৱা তুমি এটা কথা জানা নাই কি কথা কোৱা তুমি মোৰ সন্তানৰ দেউতা হ'ব ওলাইছা কি মই নোৱাৰো এইবিলাক তুমি অপাৰেশ্যন কৰি লোৱা কি যিমান টকা লাগে সিমান টকা লৈ লোৱা তুমি অপাৰেশ্যন কৰি লৈ লোৱা আৰু দেখা তুমি কি সব বস্তু ধনাৰে কিনিব খুজিছা নেকি
কি মই নোৱাৰো মোৰ সন্তানক মাৰিব চব বস্তু ধনেৰে নহয়তো তুমি কি আমাৰ মৰমবোৰ ধনেৰে কিনিব খুজিছা জান তুমি মোক এৰি নাযাবা অ যোৱা ইয়াৰ পৰা তুমি এইবিলাক কি কৰিব লৈছা আচলতে তোমাৰ কি হৈছিলে কোৱাচোন তুমি কিয় এইবিলাক কৰি আছা কোৱাচোন তোমাক যে কৈছিলো মই সেইদিন ল'ৰাজনৰ কথা কি হ'ল কি হৈছিলে তোমাৰ কোৱাচোন তেনেহ'লে শুনা মোৰ এতিয়া আকৌ ৰাস্তা নাই মই মৰাই ভাল কিয় এনেকৈ কোৱা তোমাক এতিয়াও ভাল পাওঁ মই তুমি হ'বনে মোৰ যতীন আৰু জেছিকাৰ প্ৰেম কাহিনী ইমানতে অন্ত পৰিল সিহঁত দুটা এতিয়া বহুত সুখী কাৰণ সিহঁত দুটাৰ এটি কণমানি কন্যা সন্তানো জন্ম পাইছে অনুগ্ৰহ কৰি ধনী দুখীয়া চাই প্ৰেম নকৰিব ধন্যবাদ জয় অসম